যদি জাতিটো জীয়াই ৰাখিব লাগে আমি জাতিটোৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। লাজ নোহোৱাকৈ মান নোহোৱাকৈ ক'ব লাগিব মই হিন্দু, মই ভাৰতীয়। তাক নিলজ্জভাৱে ক'ব লাগিব। কোনোবাই যদি কয় ধৰ্ম নিৰপেক্ষ নহয় তাৰ বাবে ভয় কৰিব নালাগে। হিন্দু সদায় ধৰ্ম নিৰপেক্ষ। যে পৃথিৱীত যিমান ধৰ্ম আছে, হিন্দু ধৰ্ম আছে, খ্ৰীষ্টান ধৰ্ম আছে বা আন যিমান ধৰ্ম আছে, এই ধৰ্মবিলাকৰ গোটেই ধৰ্মবিলাকৰ ভিতৰত আটাইতকৈ শিক্ষা আৰু জ্ঞানৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া ধৰ্ম গ্ৰন্থখন হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। পবিত্ৰ কোৰাণ শ্বৰীফত প্ৰথম শব্দটোৰ পৰাই শেষলৈকে এই পবিত্ৰ কোৰাণ শ্বৰীফে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দি আহিছে। আমাৰ যি এই মাদ্ৰাছা, আমাৰ যি পবিত্ৰ যি ইছলামিক শিক্ষাৰ যি মেইন কেন্দ্ৰ, এই মাদ্ৰাছাবিলাকৰ পৰা জ্ঞান আৰু শিক্ষাৰ এটা ডাঙৰ পোহৰ সমগ্ৰ সমাজখনত বিয়পাৰ আজি প্ৰয়োজন আছে। আজি আমাৰ সমাজখনৰ লক্ষ্য হ'ব লাগে যে আমাৰ সমাজৰ উঠি অহা প্ৰজন্মক আজি আমি কেনেকৈ আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিব পাৰো। আজি উত্তৰ পূব ভাৰতৰ জদুৱাটো তামিল আৰু উত্তৰ পূব ভাৰত এমাৰকে চৰিয়ৰ এই অনুষ্ঠানৰ ফালৰ পৰা আমাৰ ছোৱালী মাদ্ৰাছা বা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জৰিয়তে একেবাৰে সৰুৰ পৰাই আমাৰ ল'ৰা ছোৱালীসকলক আধ্যাত্মিক শিক্ষা দিয়াৰ এটা বিৰাট ডাঙৰ প্ৰচেষ্টা এটা আমাৰ হুজুৰৰ নেতৃত্বত আজি আমাৰ গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াত আৰম্ভ হৈছে। তেতিয়া মই আল্লাহৰ ওচৰত গুণেগাৰ হৈছো। আল্লাহৰ ওচৰত গুণেগাৰ হলে এই জনমত মই মন্ত্ৰী থাকিলো নাথাকিলো ডাঙৰ কথা নহয়, কিন্তু মৰাৰ পিছত অন্তত আল্লাহৰ চকুত যদি মই গুণেগাৰ হওঁ তেতিয়া মোৰ কিমান শাস্তি হব এইটো কোৰাণ চলিব। আজি অসমত যে ইমান কাজিয়া, অসমত যে ইমান হুলস্থুল, তাৰ মূল কাৰণটো হ'ল যে আমি যে শিক্ষক নিযুক্তিত দুৰ্নীতি কৰিলো। শিক্ষকসকলে যে স্কুলত ল'ৰা ছোৱালীক ভাল কথা নিশিকালে, যে চব ধৰ্ম একে, সকলো ধৰ্মৰ মানুহ একে, দুখীয়া মানুহক সহায় কৰিব লাগে, দৰিদ্ৰ মানুহক সেৱা কৰিব লাগে, এই যে কথাবিলাক আমি নিশিকালো আৰু বেয়া নিয়মেদি শিক্ষক নিযুক্তি হ'ল, তাৰ কাৰণে আজি দেশত ইমান অন্যায় হৈছে, কাটাকাটি হৈছে, মাৰামাৰি হৈছে। এই অনুষ্ঠানত আহি আপোনালোকক লগ পাই মই নিজে পবিত্ৰ অনুভৱ কৰিছো। মোৰ মনতো বা আমিও যিবিলাক পাপ কৰিছিলো আপোনালোকক লগ পাই সেই পাপবিলাক ধুই যাব বুলি মই আশা কৰিছো। কাৰণ হুজুৰৰ কাষত বহিলে যি শক্তি আহে, আমাৰ গাতো অলপ শক্তি আমি অনুভৱ কৰো আৰু সেই শক্তিয়ে মনৰ পৰা পাপবিলাক দূৰ কৰিব বুলি ভাবো আৰু সদায় আল্লাহ আৰু ভগৱানে ভাল পোৱা কামবিলাক কৰি যাবৰ কাৰণে যাতে শক্তি পাওঁ তাৰ বাবে আপোনালোকৰ ওচৰত দোৱা বিচাৰিছো। হেমন্ত বিশ্ব শৰ্মা